মই বৰ্তমান যিখন চহৰত থিয় হৈছোঁ, এইখন চহৰত বেকাৰ ল'ৰা ছোৱালী বেকাৰ মানুহ নাই বুলি ক'লে ভুল নহ'ব। এইখন চহৰত বেকাৰৰ সমস্যা নাই। ইয়াত প্ৰত্যেকজন মানুহে নিজৰ কিবা না কিবা কৰ্ম কৰি ঘৰখন চলাই আছে। আৰু এইখন চহৰৰ মানুহৰ মেইন উদ্দেশ্য হ'ল কৰ্মই জীৱন। এই যে পুৰণা চিনেমা মাখা, এই যে আগৰ দিনৰ সেই চিনেমা মাখা চালি আপোনাৰ আগৰ দিনবিলাক মনত পৰে না? সঁচাকৈ মনত পৰে। আগতে 100 টকা ইনকাম কৰা মানে গোটেই ঘৰখন চলছিল। আজিকালি কিন্তু 100 টকাত ঘৰ নচলে। আজিকালি কিমান টকা লাগে ঘৰ এখন চলোতে? কমেণ্ট কৰিব। আপুনি যিটো কাম সৰু বুলি ভাবি এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই, লাজ কৰি আছে, কেনেকৈ কৰিম, ডাঙৰ ভুল কৰি আছে। কাৰণ প্ৰত্যেকটো কাম সৰুৰ পৰাই ডাঙৰ হয়। আমি যেনেকৈ মাৰ পেটত 9 মাহ থাকি জন্ম লাভ কৰোঁ, তাৰপিছত লাহে লাহে আমাৰ 1 বছৰ 2 বছৰ কৰি ডাঙৰ আমি এটা সময়ত প্ৰাপ্তবয়স্ক হৈ যাওঁ। ঠিক তেনেকৈ প্ৰত্যেকটো কাম ষ্টাৰ্ট কৰক। আপুনি জিৰ'ৰ পৰা একদিন হিৰ' হ'ব। নমস্কাৰ, মই গাঁৱৰ ল'ৰা আৰু মই বৰ্তমান উপস্থিত আছোঁ অসমৰ এখন বাণিজ্যিক নগৰ হিচাপে পৰিচিত বৰপেটা চহৰৰ মাজমজিয়াত। আৰু এইখন খুব ব্যস্ত চহৰ। ইয়াৰ মানুহবোৰ কৰ্মৰ জীৱন পাৰ কৰে। ইয়াত কোনো ল'ৰা কোনো মানুহ বেকাৰ নাই, সকলোৱে কাম কৰি খাই থাকে ইয়াত। আমাৰ বৰপেটা চহৰত যে অকল পুৰুষসকলে কাম কৰে তেনেকুৱা নহয়। এইখন চহৰৰ মহিলাসকলেও ঘৰৰ কাম কৰি পাছত আৰু এতিয়া দোকান কৰি ঘৰৰ কাৰণে উপাৰ্জন কৰে। দেখিছে মহিলাজনীয়ে বহু কষ্ট কৰি এখন ফুটপাথত এখন সৰু চাহৰ দোকান কৰি ঘৰ চলাই আছে। এইখন বৰপেটা চহৰ। ইয়াত আহিলে বহুত কথা শিকিব পাৰিব। কিন্তু মোৰ এটা দুখ লাগে, যদি আজি এইবোৰ দোকান উঠাই দিয়া হয়, এইসকল মানুহে কেনেকৈ চলিব, ঘৰখন কেনেকৈ চলিব? আচ্ছা, আপোনাৰ দোকানখন যদি ইয়াৰ পৰা বাই চান্স উঠাই দিয়া হয়, কি অৱস্থা হ'ব আপোনাৰ? আমার তো একদম এই দোকান ভেঙে গেলে আমি একদম অবস্থা কেরাসি একদম না খেয়ে মরবার লাগাবো। এই দোকান দিয়ে তোমার পরিয়াল চলে? চলে আমার বড় দোকান নেই, আমার মালিক তো বেমার অসুখ। অসুখ এই হাঁপানি এই দোকান কৰি যি ইনকাম হয় ঔষধ লৈ যাব লাগে, ঘৰৰ কাৰণে চাউল নিব লাগে, সব নিতে লাগে, বহুত কষ্ট হয়। কষ্ট হয়। কোনবা দিন চাল কিনলে তেল কিনবার পারি না। এখেত কোন? এইটো আমার দেউতা। অঁ আচ্ছা আচ্ছা। অঁ এখেতৰ দেউতাক হয়, বয়সস্থ। এই দেউতাকৰ কাৰণে ঔষধ কিনিব লাগে। এখেতে ফুটপাথত দোকান কৰে আৰু দেউতাকৰ কাৰণে ঔষধ কিনে। গতিকে বহুত দুখৰ মানে কাহিনী। গতিকে আমি দোকানবোৰ উঠাই দিয়াটো সহজ কাম, 1 ছেকেণ্ডত ভাঙি দিব পাৰি। কিন্তু এওঁলোকে পিছত কেনেকৈ চলিব সেই ব্যৱস্থা যাতে প্ৰশাসন বা পৌৰসভাই কিবা এটা ব্যৱস্থা লয়, এইটো মোৰ মানে পৌৰসভালৈ বা প্ৰশাসনলৈ এটা অনুৰোধ থাকিল। ঘৰখন কেনেকৈ চলিব? কাৰণ ঘৰ এখন ভাঙি দিয়াটো বহুত সহজ, 1 ছেকেণ্ডৰ কাম, কিন্তু ঘৰ এখন বনোৱাটো বহুত ডাঙৰ কথা। গতিকে মই সেইকাৰণে পৌৰসভাক অনুৰোধ কৰিম যাতে তেওঁলোকে এই দোকানবোৰ উঠাই দিয়ে যদিও তেওঁলোকৰ এটা বিকল্প এখন ঠাইৰ ব্যৱস্থা কৰি দিয়ে, যাতে তেওঁলোকে দোকান কৰি খাব পাৰে। আমাৰ আচলতে বৰপেটা চহৰখনত কোনো ল'ৰাই বেকাৰ নাথাকে, প্ৰত্যেকজন ল'ৰাই কাম কৰি খায়। এই যে ল'ৰাজন দেখিছে, ই আচলতে এই যেনেকৈ ৰাস্তাৰ গুৰিত এখন সৰু দোকান কৰি চলি আছে, এইখন দোকানৰ ওপৰত ইয়াৰ ঘৰখন চলি আছে। গতিকে আমাৰ বৰপেটা চহৰত যদি আপোনালোকে আহে, ইয়াত শিকিব পাৰিব যে কেনেকৈ কাম কৰি জীৱনটো চলাব পাৰি। ইয়াত আহিলে বহুতখিনি বস্তু শিকিব পাৰি, কাৰণ ইয়াৰ ল'ৰাবোৰ বেকাৰ নাথাকে, ইয়াত কিবা না কিবা কাম কৰে। কিন্তু আজি যদি এইখন দোকান কিবা কাৰণ উঠাই দিয়া হয়, তেতিয়াহ'লে ইয়াৰ পৰিয়ালত কিমান ডাঙৰ এটা সমস্যা হ'ব। কাৰণ এইখন দোকানৰ পৰা ইয়াৰ গোটেই পৰিয়াল চলি আছে। ইয়াৰ হয়তো ঘৰত দেউতাক বেমাৰ হ'ব পাৰে, এই উপাৰ্জন কৰিয়ে ঔষধ কিনি লৈ যায়। গতিকে এনেকুৱা সৰু সৰু বহুত দোকান আছে বৰপেটাত, ৰাস্তাৰ কাষত দোকান কৰি চলি আছে। গতিকে মই ভাবোঁ এইবোৰ দোকান থাকিব লাগে। এতিয়া কেনেকৈ ৰাখে প্ৰশাসনে বা পৌৰসভা, এইটো তেওঁলোকৰ দায়িত্ব। একেবাৰে উঠাই দিলে কিন্তু এওঁলোকৰ পেটত লাঠি মাৰা হ'ব। এই যে দেখিছে, এই মানুহজনৰ এখন সৰু দোকান, মানুহজন অসুস্থ হয় আৰু মানুহজন এখন এই সৰু এখন টেবুলত এখন পাণ দোকান কৰি নিজৰ পৰিয়াল চলাইছে, বহু কষ্ট কৰি। এই দোকানখন তেওঁৰ কাৰণে বহুত ডাঙৰ বস্তু, সপোন। আজি এইখন দোকান যদি উঠাই দিয়া হয়, এই মানুহজনে কেনেকৈ চলিব, নিজৰ কাৰণে ঔষধ কেনেকৈ কিনিব? গতিকে আপোনালোকে এই বস্তুটো কমেণ্ট কৰিব। আমাৰ ভাৰতবৰ্ষখনত বেছিভাগ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, আপোনালোকে জানে। কিন্তু এই মানুহখিনিক যদি আমি মানুহ বুলি গণ্য নকৰি যদি আমি অত্যাচাৰ কৰোঁ, কিবা কৰোঁ, এইটো এটা ডাঙৰ পাপ হ'ব আমাৰ কাৰণে। আমাৰ বৰপেটা চহৰৰ কথা কওঁ, ইয়াত বেছিভাগ মানুহে সৰু সৰু ৰাস্তাত দোকান কৰি চলি আছে। সেই মানুহখিনিক যদি আমি একেবাৰে উঠাই দিওঁ, উচ্ছেদ কৰি দিওঁ, কৰিব পাৰিম, সিহঁতে একো মাত নামাতে, কাৰণ সিহঁতে সাধাৰণ মানুহ, গৰীব মানুহ, সিহঁতৰ সাহসো নাই। কিন্তু মই সেইকাৰণে বৰপেটাৰ পৌৰসভা আৰু স্থানীয় প্ৰশাসনক এটাই অনুৰোধ কৰিম, হাত জোৰ কৰি, যদি তেওঁলোকে কিবা চৰকাৰী মাটি বা কিবা যান জঁটৰ সৃষ্টি কৰি দোকান কৰি আছে, দখল কৰি আছে, তেতিয়াহ'লে উঠাই দিয়ক। কিন্তু উঠাই দিয়াৰ পিছত তেওঁলোকক এটা বিকল্প ঠাই ব্যৱস্থা কৰি দিয়ক, যাতে তেওঁলোকে দোকান কৰি খাব পাৰে। কাৰণ তেওঁলোকৰ সেইখন দোকান এটা পৰিয়াল চলি আছে, 4-5জনীয়া পৰিয়াল, ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে, কাৰোবাৰ ঘৰত বেমাৰী আছে, সেই দোকানখন কৰি ঔষধ কিনি লৈ যায়, চাউল কিনি লৈ যায়। গতিকে এইখিনি মানুহ একেবাৰে উঠাই হাত ভৰি ভাঙি দিলে নহ'ব, এই মানুহখিনিৰ কাৰণে আমি ভাবিব লাগিব। গতিকে মই পৌৰসভাক দোষ নিদিওঁ, আমাৰ বৰপেটাৰ পৌৰসভাই যথেষ্ট কাম কৰিছে। গতিকে তেওঁলোকলৈ হাত জোৰ অনুৰোধ, যাতে এইখিনি মানুহৰ কাৰণে ভাবে অকণমান। এই যে গৰীব মানুহখিনিৰ, এই যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, এই মানুহখিনিৰ কথা আমি ভাবিব লাগিব, নহ'লে আমি মানুহ কেনেকৈ হ'লোঁ?